নমস্কাৰ মই শ্ৰী চন্দন বৰা। নমস্কাৰ মই শ্ৰী কস্তুৰিমা দাস। কবিতাৰ নাম মই বিপ্লৱী মই তাণ্ডৱী। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। মই কাল বিজয়ী বিপ্লৱী, মই কাল বিনাশী তাণ্ডৱী। আজি বিপ্লৱ তুলুকত, মই তাণ্ডৱ তুলুকত। সৃষ্টিৰ স্নায়ু ধুনাধুন কৰি উতলি উঠিছে বিপ্লৱ, মোৰ উতলি উঠিছে বিপ্লৱ। ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পি দাপিছে দাৰুণ তাণ্ডৱ, মোৰ দাপিছে দাৰুণ তাণ্ডৱ। নভু মহানীল চিৰাচিৰ কৰি প্ৰলয় ভংগী উঠে তাৰ চৰি। স্বৰ্গ মত্ত ৰসাতলি ৰেখা মুহাৰি মুচৰি কৰি দিলে একাকাৰ। ক্ষিত্যপ তেজ মৰুত গুমৰ নোহোৱা কৰিলে চিন চাপ পাৰাপাৰ। কি পৰিণামেৰে ক্লান্তিত পৰি ক'ত বা হয় শিক্ষান্ত। নাপাওঁ বিচাৰি পাত্ৰ আধাৰ য'ত কৰোঁ তাক শান্ত। হৌৱা বিলাসালসৰ ক্লেদি পৰশত জীৱন দীপ্ত কৰ্মোল্লাসী পুলকুৎসৰ ছন্দ পৰিছে ভাগি। আত্মানন্দী সেৱা হৰসত গ্লানিৰ জটিল বেদনা জমিছে মত্ত খকৰ বজ্ৰ আচুৰ লাগি। তাতে তোলো নেকি তাণ্ডৱ মোৰ, তাতে তোলো নেকি বিপ্লৱ। আৰুচোন হৌৱা কুহকী ৰূপৰ কুট মাধুৰীয়ে পবিত্ৰতাৰ আজুৰ শিশুক উজুতি খুৱাই কৰে কেনেলতি ঘটি। প্ৰবঞ্চনাৰে ধূৰ্ত ফাঁকিয়ে উদ্ধগামী প্ৰগতি গতিক মাৰ ঘাট মাৰি কৰি দিয়ে অধুগতি। তাতে তোলো নেকি বিপ্লৱ মোৰ, তাতে তোলো নেকি তাণ্ডৱ। আৰু সেইফালে কয় লিখে এক কৰে ধৰে আন, লুটি পুটি গাই শান্তিৰ গান। দুৰ্মদ যত অনীতি আচৰি তুলিকা বোলাই দেখুৱাই মহাকবি। ভিতৰত পুহি দুষ্ট পিশাচ বাহিৰত আঁকে মোহিনী কলাৰ ছবি। তাতে তোলো নেকি তাণ্ডৱ মোৰ, তাতে তোলো নেকি বিপ্লৱ। হৌৱাচোন আৰু পদমৰ্যাদা ক্ষমতাৰ খকে মানৱীয়তাকে গিলে ডিঙিলৈকে। আত্মাৰ ক্ষুধা ভৰিৰে মুখাৰি যৌন ক্ষুধাৰ পিশাচী ৰূপত মত্ত কৰ্তব্যৰ গেৰি তল কৰি বলিয়া চিঞৰি কেৱল দাবীৰ সত্ত। তাতে নেকি মোৰ তোলো তাণ্ডৱ বিপ্লৱ তোলো মোৰ। কোনফালে চাই কোনফালে লৰো, কোনটিক এৰি কোনটিক ধৰো। এটাক ধৰিলে আনফালে পুনো, ক্ষিপ্ত দাপেৰে উদ্ভেদ উঠি আহে। মোৰ লৰা ধপৰাৰ দুৰ্গতি চাই বিদ্ৰূপ বানহানি সকলোৱে হাঁহে। আৰু দেখোচোন প্ৰগতি শিল্প কলাৰ আঁৰত লুকাই লালসা ভৰা সাগৰত কামনা দানৱে ধুমুহা তুলিছে। উগাৰ তীব্ৰ তেজাল ক্লেদৰ ঢৌ হাঁহিছে বিকট কলমচ সানি কৰি বিষাক্ত জীৱন মাধুৰী মৌ। তাতে তোলো নেকি তাণ্ডৱ মোৰ, তাতে তোলো নেকি বিপ্লৱ। ই কি মোতেচোন দেখো সকলোবিলাকে উঠিছে পৰিছে খেদি জাকে জাকে। বাহিৰত কিয় পৰিছে দৃষ্টি, ভিতৰতে দেখো স্বৰ্গ নৰক মোৰ। সৃষ্টিৰ স্থিতি প্ৰলয় বিনাশ নিজতেই দেখো ঘটিছে সকলোবোৰ। নিজক এৰি দি কিয় তেনেহলে আনলৈ চাই অভিযোগ চলে। জনে জনে হলে ক্লেদাপহৰণ গোটেই জগত হব সুবিমল শুদ্ধ। উতলা ৰুখেৰে আনলৈকে চাই নৰব কাৰণ মৰিবলৈ হয় ক্ৰুদ্ধ। তুল তেনেহলে তুল তাণ্ডৱ বিৰাট বিপুল মহাবিপ্লৱ। প্ৰথমে নিজৰ সংসিন্ধু মন্থন কৰি নাৰকী কলুষ ক্লেদ ধ্বংসী বিনাশী তুল জীৱনত পুণ্য লবনো কৰি অহমিকা চেত। তাৰ লগে লগে হিম অহিমৰ সংযোজনাৰ হাফটো গছকি খচি নিৰ্মূল কৰ সৃষ্টিকলাক কলুষিত কৰি নৰক যি আছে পচি। ধন্যবাদ।